এতিয়া লকডাউনত মই এতিয়া কেনেকেতো কাটি দিম বাৰু ঘৰত খাবলৈতো চাউল নাইকিয়া হৈ আছে Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time then. I just been living online, my city don't show me no love and that's fine. Fuck local radio. নমস্কাৰ বন্ধুসকল, মই নিয়ম আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিলোঁ। আজিৰ ভিডিঅ'ত আপোনাৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলৰ যি শিক্ষকে স্কুলত অনলাইন ক্লাছ ব্যৱস্থা কৰিছে মোবাইলৰ যোগেদি, এই অনলাইন ক্লাছ ব্যৱস্থাত দৰিদ্ৰ শ্ৰেণীৰ লোকসকল ছাত্ৰ ছাত্ৰী ভাগ ল'ব পাৰিছেনে নাই, বা তেওঁলোকৰ কি কি অসুবিধা হৈছে, বা তেওঁলোকে কেনেদৰে লাভান্বিত হৈছে সেই ব্যৱস্থাৰ ফলত, তাকে ভিডিঅ'টোৰ জৰিয়তে জানিব বিচাৰিছোঁ। আহক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আমাৰ বোলে এই অনলাইন ক্লাছ হ'ব কাইলৈৰ পৰা বোলে বিকিহঁতৰ দেউতাকে আমাৰ স্কুলত চাই ফোন কৰিছিলে। হয় নি? কি অনলাইন ক্লাছনো সেইটো? মানে আমাক ভিডিঅ' কৰি অনলাইনত ক্লাছ কৰিব। হয় নি? আমাৰ সৰু মোবাইলটো আছে নহয়, তইচোন তাতে পঢ়িব পাৰিবি তো। সেইডালত নোলাই 4G মোবাইল লাগিব। অঁ, আমাৰ তেনেকুৱা মোবাইল নাই নহয় এতিয়া, আৰু লকডাউনত এতিয়া মই তোক ক'ৰ পৰা আনি দিম তেনেকুৱা এটা মোবাইল? আনিলে নহ'লে দিগদাৰ হ'ব, ফেইল কৰিম পৰীক্ষা। অঁ, এতিয়া চা, এতিয়া লকডাউনত মই এতিয়া কেনেকেতো কাটি দিম বাৰু ঘৰত খাবলৈতো চাউল নাইকিয়া হৈ আছে। ঐ, কি কৰিছ? আহিলি বৌ এইখিনিতে বৌ। কি কৰি আছ? কিনো কৰিবি, এনেই বহি আছো। ক'ৰ পৰা আহিলি? মই এয়া এনেই তহঁতৰ ঘৰলৈকে আহিলোঁ এপাক। মই গাঁৱলৈ আহিছিলোঁ, বজাৰলৈ গৈছিলোঁ। অঁ, ভালেই কৰিলি দে। বাকী কিবা অসুবিধা হৈছে নেকি? মন চন মাৰি বহি আছ যে? অসুবিধা মানে নকবিও, তো আমাৰ এই ল'ৰাটো তোৰ কিবা অনলাইন ক্লাছ কৰে বোলে সিহঁতৰ মাষ্টৰ স্কুলৰ। তাকে আমাৰ এই অকণমানি মোবাইলটো নহয় বোলে, কিবা ডাঙৰ মোবাইল লাগে। এতিয়া মইনো ক'ৰ পৰানো আনিলোঁ এতিয়া ডাঙৰ মোবাইলটো, তই দেখিছোৱেই। হয় দে, এইটো আৰ্থিকভাৱে চবেই মানে নোৱাৰে বাৰু। এইটো পৰিস্থিতি যি হৈ আছে, চবৰে হাতততো এতিয়া পইচা পাতি নাই। তহঁতৰ অৱস্থাটো কি এতিয়া মানে গম পাইছোঁ এইটো। এতিয়া পটককেনো ক'ৰ পৰা মোবাইল এটা কিনি আনি দিবি? তাকে যেনে তেনে খাবলৈ চাউলকেইটা আছে, এতিয়ানো মোবাইলটো মই ক'ৰ পৰা আনিলোঁ তাক? হ'ব দে, তই চিন্তা নকৰিবি। তই এটা কাম কৰিবি, তই ল'ৰাটোক মোৰ ওচৰলৈকে পঠিয়াই দিবি ৰাতিপুৱা, আগবেলা পিছবেলা। মই চাই দিম অকণমান তাক। আৰু মোৰ ওচৰত মোবাইল এটা আছে, এণ্ড্ৰইড মোবাইল এটা। মই হোৱাটছআপতে তাৰ পৰীক্ষাটো দিয়াই দিম। আৰু সিহঁতৰ হেৰি কৰিবিচোন, মাষ্টৰটোৰ নাম্বাৰটো তাৰপৰা লৈ ল'বিচোন। লৈ লৈ তই কি কৰি দিবি, আমিচোন একো বুজিয়ে নাপাওঁ এইবিলাক। তই চিন্তা নকৰিবি, তই মোৰ ওচৰত মই কি কৰিব লাগে কৰি দিম। তই খালি মোক মাষ্টৰজনক কৈ দিবি মোৰ কথা, আৰু নাম্বাৰটো দি দিবি মোক। মই পৰীক্ষাটো দিয়াই দিম তাক অনলাইন। তই এইখন সহায় কৰি দিবি আৰু। চিন্তা নকৰিবি, গাঁৱৰ মানুহ হৈ এইকণ কৰিব নোৱাৰিলে কি হ'ব ককাই? ঠিকেই কৈছ। ককাই, এই সামান্য বস্তু অকণমান আনিছোঁ, লচোন। ধন্যবাদ দেই তোলৈ। ধন্যবাদ ক'ব নালাগে দে ককাই, আমি আছো নহয়, তই চিন্তা কৰি নাথাকিবি। গাঁৱৰ মানুহৰ কাম আহিব নোৱাৰিলে কি হ'ব? হ'ব, তই একো চিন্তা নকৰিবি। ল'ৰাটো মই পৰীক্ষাটো দিয়াই দিম, আৰু তই চিন্তা কৰি নাথাকিবি। ঠিক আছে বাৰু। হ'ব দে, যদি তহঁতৰ লেখীয়া এনেকুৱা ল'ৰা থাকে আমাকনো কি লাগে? সেইটো ক'ব নালাগে দে, তহঁতৰ সহায় কৰিবলৈতো আমি আছো ন। হ'ব দে, হ'ব, ঠিক আছে, আহোঁ এতিয়া দেই। ঘৰলৈ যাবিগে? ঘৰলৈ যাম তেতিয়া। হ'ব দে। ধন্যবাদ বন্ধুসকল। আশা কৰোঁ আমাৰ ভিডিঅ'টো চাই আপোনালোকে সকলোৱে ভাল পালে। দেখিছে, যিহেতু লকডাউনৰ সময়ত এতিয়া দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ ছাত্ৰ ছাত্ৰীসমূহ বহুতো অসুবিধাৰ সন্মুখীন হৈছে। সেই অসুবিধাসমূহ আমি যদি গাঁৱৰ কিছুমান শিক্ষিত যুৱক তথা যিবিলাক শিক্ষিত শ্ৰেণীৰ লোক আছে, তেওঁলোকে যদি আগভাগ লৈ অলপ সহায়ৰ হাত আগবঢ়াব পাৰে, তেতিয়া যথেষ্টখিনি সুবিধা হয়। আৰু যিসকলে অনলাইন ক্লাছ কৰিব পৰা নাই, সেইবিলাকক আমাৰ ওচৰৰ যিবিলাক শিক্ষিত যুৱক আছে, তেওঁলোকে যাতে গৈ অলপ ব্যৱস্থা কৰে পঢ়া শুনাৰ, তাত দায়িত্ব ল'ব লাগে বুলি মই ভাবোঁ।
এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিছোঁ, দেখুৱালোঁ। ঠিক আছে, ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে আমাৰ চেনেলটো এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বেল আইকনটো দবাই দিব আৰু শ্বেয়াৰ কৰিব ভাল লাগিলে। ধন্যবাদ। এইটো চাওঁ গুচি গ'ল পঢ়ি দেখা নাই তাৰ বহুতে ব বুলি ক'লে হয় পঢ়াৰ ওচৰত মই ৰখাই দিছোঁ আমি গোটেই দলটো খুৱাম ৰখাব কৰিব নালাগে ডাইৰেক্ট কৰিবি প্ৰথম